আব্ৰাহাম আছিল এগৰাকী লেখত ল'বলগীয়া ধৰ্মবক্তা তথা প্ৰফেট। ইহুদী, খ্ৰীষ্টিয়ান আৰু মুছলমানৰ মাজত জনপ্ৰিয় আব্ৰাহাম ওৰফে ইব্ৰাহিম নবীৰ দিনত চাৰিওফালে মূৰ্তি পূজাৰ প্ৰচলন আছিল। আব্ৰাহামে পোনপ্ৰথমবাৰৰ বাবে সেইবোৰৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ বহু ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈছিল। অৱশেষত নিজ দেশ মেচপটেমিয়া পৰিত্যাগ কৰি কানান তথা বৰ্তমানৰ পেলেষ্টাইন তথা ইজৰাইল নামৰ দেশৰ বেথলেহেমত নিগাজীকৈ থাকিবলৈ লৈছিল। তাৰ পৰাই উদয় হৈছিল হিব্ৰু নামৰ এটি জাতি। আব্ৰাহামৰ বংশধৰৰ পৰা উৎপত্তি হোৱা জাতিটোৰ নামেই আছিল হিব্ৰু বা ইব্ৰী। বাইবেলত উল্লেখিত তথ্যমতে আব্ৰাহামে 3গৰাকী মহিলা বিয়া কৰাইছিল। তাৰে ভিতৰত হাগাৰ আৰু ছাৰা লেখত ল'বলগীয়া। ছাৰা ফালৰ আব্ৰাহামৰ পুত্ৰগৰাকীৰ নাম আছিল আইজাক। সেই আইজাকে বিয়া কৰাইছিল ৰেবেকা নামৰ এগৰাকী ধাৰ্মিক মহিলাক। আইজাকৰ দিদি পুত্ৰ সন্তানৰ কথা বাইবেলত পোৱা যায়, জেকব আৰু এছাও। এছাও ধৰ্ম-কৰ্মৰ প্ৰতি বিশেষ আগ্ৰহী নাছিল, কিন্তু জেকব আছিল অতি ধৰ্মপৰায়ণ ব্যক্তি। জীৱিকাত এছাও এগৰাকী চিকাৰী। চিকাৰ কৰি যি পায় সেইখিনিয়ে ঘৰ চলাই অহা এছাওক পিতৃ আইজাকে আদৰৰ চকুৰে চাইছিল। আনহাতে জেকব ওৰফে ইয়াকুবৰ জীৱিকা বুলিবলৈ একো নাছিল। ঘৰতে বহি বহি খোৱাৰ বাবে ভায়েক এছাও আৰু বাপেক আইজাকে বৰ বেছি ভাল চকুৰে নাচাইছিল। অৱশ্যে মাক ৰেবেকাই জেকবক বহুত মৰম কৰিছিল। এছাও নামৰ সেই জেকবৰ ভায়েকগৰাকীয়ে অন্য জাতিৰ ছোৱালী বিয়া কৰোৱাৰ বাবে মাক ৰেবেকাই এছাওক আদৰৰ চকুৰে চাবলৈ টান পাইছিল। কোনো কাম বন নকৰি ঘৰতে বহি বহি খোৱাৰ বাবে এবাৰ এছাওৱে জেকবক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। এই কথাটো গম পোৱাৰ পাছত মাক ৰেবেকাই হাৰাণ তথা বৰ্তমানৰ তুৰ্কীত বাস কৰা ভায়েক লাবানহঁতৰ ঘৰত পুত্ৰ জেকবক মনে মনে থৈ আহিছিল। বহু বছৰৰ পাছত সম্পত্তিৰ ভাগ বিচাৰি জেকব পুনৰ নিজ জন্মভূমি কানানলৈ ৰাওনা হৈছিল। সেই সময়ছোৱাত জেকবৰ মনত এটাই ভয়, কানানত তেখেতে প্ৰৱেশ কৰা বুলি ভায়েক এছাওৱে গম পালে কথা বিষম হ'ব। ৰাতি হোৱা দেখি জেকবে তম্বু তৰি মুকলি আকাশৰ তলতে ৰাতিটো কটোৱাৰ কথা ভাবিলে। ৰাতি শুই থাকোঁতে জেকবে মন কৰিছিল কোনোবাই আহি তেখেতক অশান্তি দিবলৈ ধৰিছিল। লগে লগে জেকব আৰু সেই অচিনাকি লোকজনৰ মাজত মল্ল যুঁজ অৰ্থাৎ ৰেচলিঙৰ আৰম্ভ হৈছিল। সেই যুঁজ বহু সময়লৈ চলিছিল। ৰাতিপুৱা হওঁ হওঁ অৱস্থাতে সেই অচিনাকি লোকজনে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল। তাৰ পাছত সেই অচিনাকি লোকজনে নিজৰ পৰিচয় আগবঢ়াই কৈছিল, মই এগৰাকী ঈশ্বৰৰ দূত। এই যুঁজত জিকি তুমি প্ৰমাণ কৰি দিলা যে তুমি এছাওক পৰাস্ত কৰিব নিশ্চয় পাৰিবা। আজিৰ পৰা তোমাৰ নাম জেকব নহয়, ইজৰাইল অৰ্থাৎ ঈশ্বৰৰ সৈতে যুদ্ধ কৰোঁতা। ৰাতিপুৱা হোৱাৰ পাছতে জেকবে পুনৰ যাত্ৰা আৰম্ভ কৰিছিল। জেকব কানানত প্ৰৱেশ কৰা কথাটো অৱশেষত ভায়েক এছাওৰ কাণত পৰিছিল। অৱশ্যে জেকবৰ প্ৰাণ মৰা ভাবুকি দিয়াৰ বিপৰীতে দুয়ো মিলিজুলি থকাটোকে এছাওৱে শুদ্ধ হ'ব বুলি বিবেচনা কৰিছিল। তেনেকৈ পাছত জেকবে কানানত শান্তিমনে থাকিবলৈ লৈছিল। জেকবৰ 12টি পুত্ৰ সন্তান আছিল। সেই পুত্ৰ সন্তানসকলৰ নাম ক্ৰমে ৰুবেন, চিমিয়ন, লেভি, য়েহুদা, দান, নেপ্তালি, গেদ, গাদ, আশ্বৰ, ইছাচাৰ, জেবুলুন, যোছেফ, তাক ইউচুফ বুলিও কোৱা হয়, আৰু শেষত বেঞ্জামিন বা বেন্যামিন। পিছৰ পৰ্যায়ত এই সন্তানবোৰৰ পৰা যি বংশৰ উদয় হৈছিল তাকে বনি ইছৰাইল বা ইজৰাইলী বংশধৰ ৰূপে অভিহিত কৰা হৈছিল। এই 12টি সন্তানৰ ভিতৰত যোছেফ আৰু বেন্যামিনৰ মাক বেলেগ আছিল। যোছেফ অতি সৎ আৰু শান্ত স্বভাৱৰ হোৱা বাবে জেকবৰ বাকীবোৰ সন্তানে বৰ বেছি ভাল নাপাইছিল। কাৰণ বাপেকক বাকীবোৰ সন্তানে সময়ে সময়ে ঠগাই অহা কথাটো যোছেফে বাপেক জেকবক অৱগত কৰাই আহিছিল। তাৰোপৰি বাপেক জেকবে বাকীবোৰ সন্তানতকৈ যোছেফক অতি আদৰৰ চকুৰে চাইছিল। সেইবাবে বাকীবোৰ সন্তানে এবাৰ যোছেফক প্ৰাণ মৰাৰ পৰিকল্পনা কৰিছিল। সেইমতে যোছেফক মুকলি পথাৰলৈ লৈ যোৱা হৈছিল। তেনেকুৱাতে ৰুবেন নামৰ ককায়েকগৰাকীয়ে কৈছিল, হাজাৰ হ'লেও আমাৰে ভাই, তাক ঘপিয়াই ঘপিয়াই নামাৰি ওচৰতে থকা গাঁতটোত পেলাই দিয়াটো বেছি শুদ্ধ হ'ব। য়েহুদা ওৰফে জুদা নামৰ ককায়েকেও কথাটোত সন্মতি প্ৰকাশ কৰিছিল। সেয়ে যোছেফক ওচৰৰে এটি গাঁতত পেলাই থৈ আহি বাপেক জেকবৰ আগত যোছেফ ঢুকাল বুলি মিছাকৈ কৈছিল। আনফালে আৰবৰ পৰা মিছৰলৈ গৈ থকা ইছমাইলী বংশৰ বেপাৰীৰ দল এটাই মাজ বাটতে যোছেফক আৱিষ্কাৰ কৰিছিল আৰু গাঁতৰ পৰা উদ্ধাৰ কৰি মিছৰলৈ অৰ্থাৎ ইজিপ্ত দেশলৈ লগত লৈ গৈছিল। তাৰ পাছত নিৰ্দিষ্ট মূল্যৰ বিনিময়ত যোছেফক মিছৰীয় ৰজাৰ আগত গতাই দিছিল। পাছৰ পৰ্যায়ত নিজ সততা আৰু কৰ্মদক্ষতা জোৰত যোছেফ মিছৰৰ প্ৰধান মুখপাত্ৰলৈ প্ৰমোচন লাভ কৰিবলৈ সক্ষম হৈছিল। এবাৰ চাৰিওফালে দেখা দিয়া আকালৰ বাবে মানুহবোৰে খাদ্য সামগ্ৰী কিনিবলৈ মিছৰলৈ ঢাপলি মেলিবলৈ ধৰিছিল। সেই দেখি জেকবৰ সতি সন্তান সকলো মিছৰলৈ ৰাওনা হৈছিল। তাৰ পাছত তাতে সিহঁত চিনাকি হৈছিল যোছেফৰ সৈতে।
আৰু পাছৰ পৰ্যায়ত পিতৃ জেকব সহ গোটেই ইজৰাইলী বংশধৰ মিছৰত নিগাজিকৈ থাকিবলৈ লৈছিল। সেই সময়ত জেকবৰ পুত্ৰ নাতিসহ প্ৰায় 50 সদস্য আছিল। জেকব আৰু জোচেফ জীৱিত থকালৈ সকলো ঠিকেই আছিল। অৱশ্যে সিহঁতৰ মৃত্যুৰ পিছতে আৰম্ভ হৈছিল বহু ধৰণৰ বিসংগতি। জোচেফ জীৱিত থকা অৱস্থাত মিছৰত যিগৰাকী ফৰোনে দেশ চলাইছিল তেওঁ অতি দয়ালু স্বভাৱৰ আছিল। পিছৰ পৰ্যায়ত যিগৰাকী ফৰোনৰ হাতত দেশৰ শাসনভাৰ গুচি গৈছিল তেওঁ অতি দাম্ভিক আৰু স্বাভিমানী আছিল। বনি ইছৰাইল তথা হিব্ৰুসকল বিদেশী মূলৰ হোৱা বাবেই সিহঁতৰ ওপৰত বহু ধৰণৰ বোজা জাপি দিয়া হৈছিল। জটিল কামত সদায় সময়মতে খাবলৈ নিদিয়া, উচিত মজুৰিৰ পৰা বঞ্চিত কৰি ৰখোৱা, সৰু সুৰা কথাতে ভাবিব নোৱাৰা শাস্তি প্ৰদান কৰা। বহুবাৰ মিছৰৰ পৰা পলাই পূৰ্বৰ কানান দেশলৈ যাবলৈ চেষ্টা চলাইছিল যদিও প্ৰতিবাৰতে বিফল আছিল। যিসকলে লুকাই চুৰ কৰি মিছৰৰ পৰা পলাবলৈ চেষ্টা চলাইছিল সিহঁতক ভাবিব নোৱাৰাকৈ শাস্তি বিহা হৈছিল। সেয়ে কোনোৱে পলাবলৈ সাহস নকৰিছিল। সময় বাগৰাৰ লগে লগে সেই অত্যাচাৰ আৰু বেছি বাঢ়িবলৈ ধৰিছিল। মিছৰীয় ৰজা ফৰোনে কোনো কাৰণতে বিচৰা নাছিল ভৱিষ্যতে পুনৰ সিহঁতৰ মাজৰ পৰা জোচেফৰ দৰে কোনোবা লোকৰ জন্ম হোৱাটো। তাৰোপৰি হিব্ৰু তথা বনি ইছৰাইলীসকলৰ ধৰ্মীয় বিশ্বাস, সামাজিক পৰম্পৰা মিছৰীয়সকলৰ পৰা সম্পূৰ্ণ বিপৰীত আছিল। যাৰ বাবে মিছৰীয় শাসক তথা ফৰোনে দিনক দিনে হিব্ৰুসকলৰ ওপৰত চলোৱা নিৰ্যাতন ক্ৰমাৎ বাঢ়ি আহিবলৈ ধৰিছিল। যিমানেই সময় বাগৰিবলৈ ধৰিছিল সিমানেই সেই নিৰ্যাতন বাঢ়ি গৈছিল। অৱশেষত সেই মহাবিপদৰ পৰা ৰক্ষা কৰিবলৈ মোচেছ নামৰ এগৰাকী মছিয়া হিব্ৰুসকলৰ মাজত পদাৰ্পিত হৈছিল। মোচেছ ওৰফে হজৰত মুছা কেনেকৈ বনি ইছৰাইলক সেই মহাবিপদৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল এই বিষয়ে পিছৰটো ভিডিঅ'ত বিতংকৈ দাঙি ধৰা হ'ব। শেষলৈ চাই আছে যদি ভিডিঅ'টিলৈ এটি লাইক আগবঢ়াই আমাক উৎসাহী কৰিলে সুখী হ'ম।